হে দোস্ত, আজি মই আপোনালোক ক'বলৈ চেষ্টা কৰিম কেইটামান টেকনিকেলৰ আঁৰৰ কাহিনী, মানে ইংৰাজীত যিকেইটা কোৱা হয় টেকনিকেল ফেক বুলি, যিকেইটা হয়তো আপুনি নাজানে বা আজিলৈকে শুনা নাই। তো বলকচোন আমি এই ভিডিঅ'টোৰ জৰিয়তে জানিবলৈ চেষ্টা কৰোঁ, শিকিবলৈ চেষ্টা কৰোঁ এই টেকনিকেল ফেক কেইটাৰ বিষয়ে। তো বলক আমি ভিডিঅ'টোৰ শুৰুৱাত কৰোঁ। চাওক, যেতিয়া আমি পৰীক্ষাৰ ৰিজাল্ট চাওঁ নাইবা NRCত নাম আহিছে না অহা নাই চাওঁ, যদি আমি কিবা এটা বস্তু বুজি নাপাওঁ তেতিয়া আমি কিহত চাওঁ? নিশ্চয় আমি গুগলত চাৰ্চ কৰি চাওঁ। কিন্তু আপুনি বাৰু জানেনে যে গুগলে আমাক এই ইনফৰমেশ্যনখিনি 1000টা কম্পিউটাৰে কাম কৰি কিনেহে আমাক এই ইনফৰমেশ্যনখিনি দি দিয়ে আৰু 0.2 ছেকেণ্ডত ইনফৰমেশ্যনখিনি ৰেডি কৰি আমালৈ পঠিয়াই দিয়ে। তো আপুনি এতিয়া ভাবিছে যে ইমান স্পীড ইণ্টাৰনেটৰ, হয় ইণ্টাৰনেটৰ স্পীড 0.2 ছেকেণ্ডত আমাক গুগলে এই ইনফৰমেশ্যনখিনি দি দিব পাৰে। আপুনি বাৰু জানেনে যে পৃথিৱীৰ প্ৰথমডাল হেডফোন কেতিয়া আৱিষ্কাৰ কৰিছিল বা কোনে আৱিষ্কাৰ কৰিছিল? পৃথিৱীৰ প্ৰথমডাল হেডফোন আৱিষ্কাৰ হৈছিল 1910 চনত আৰু আৱিষ্কাৰ কৰিছিল নেথানিয়েল বল্ডউইনে, আৰু তেওঁ আৱিষ্কাৰ কৰিছিল তেওঁ নিজৰ পাকঘৰত। এতিয়া আপুনি ভাবিছে যে পাকঘৰতো বস্তুৰ আৱিষ্কাৰ হ'ব পাৰে নে? হয়, পাকঘৰ বাথৰুম লেট্ৰিন বুলি কোনো কথা নাই। যদি ইনচানৰ দিমাগটো তেজ থাকে না, তেওঁ য'তে ত'তে বস্তু আৱিষ্কাৰ কৰি দিব পাৰে। ইসমে বহুত টাকা দে। আপুনি বাৰু জানেনে পৃথিৱীত প্ৰথম GPS ছেটেলাইট কেতিয়া লঞ্চ কৰা হৈছিল? পৃথিৱীত প্ৰথম GPS ছেটেলাইট লঞ্চ কৰা হৈছিল 1978ত। 24টা GPS ছেটেলাইট লঞ্চ কৰা হৈছিল আৰু 1995ৰ পৰা এই GPS ছেটেলাইট কেইটাই ঠিকমতে কাম কৰিছিল, মানে ভালদৰে কাম কৰিছিল। গতিকে নিশ্চয় আপোনালোকৰ এই টেকনিকেল ফেক কেইটাৰ বিষয়ে গম পাই ভাল লাগিল। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে নাজানে এইবোৰ কথা তেওঁলোকক শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুসকলক জানিবলৈ দিব, আৰু শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, বাই 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 বাই।